বাধা দিবলৈ গ'লে তেওঁলোকক ওলোটাই বাধা প্ৰদান কৰে এনেধৰণৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কিন্তু আজি দেখিবলৈ পোৱা গৈছে শেখৰ গোস্বামী নিজে বাধা দিয়া নাই নিজে জলকেলি কৰি আছে মানে পাৰ্থ এটা কথা আপুনি চাব লাগিব যে এই শেখৰ গোস্বামীৰ কালিৰ হোৱাটছআপৰ কথোপকথনখিনি ভাইৰেল হোৱাৰ পাছৰ পৰা এটা বস্তু দেখা গৈছে যে এই গোটেই দিশটো জুবিনৰ মৃত্যুক কেন্দ্ৰ কৰি শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজৰ এখন সংঘাত পোহৰলৈ আহিছে আৰু ইয়াৰ লগে লগে এই গোটেই ঘটনাটোৰ যিগৰাকী মূল ব্যক্তি যাৰ বিৰুদ্ধে সকলোৰে ক্ষোভ আছে সেইজন হ'ল শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিগৰাকী আয়োজক যিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো তেওঁলোকে তেওঁলোকৰ অনুষ্ঠান চলাই ৰাখিছিলে যিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱাৰ পাছতো জুবিন গাৰ্গেনো ক'ত কি কৰি আছে সেই সময়ৰ কোনো খবৰ লোৱা নাছিল তেওঁ যিহেতু উদ্যোক্তা তেওঁৰ ওচৰত সেই খবৰসমূহ থাকিব লাগিছিলে গতিকে শ্যামকানু মহন্তৰ গোটেই বিতৰ্কটো তল পেলাবৰ বাবে এই আৰু এটা পৰিকল্পনাহে কৰিছে নেকি বা তেওঁলোক শ্যামকানু মহন্ত শেখৰ গোস্বামী সিদ্ধাৰ্থ শৰ্মা এই গোটেইবোৰ একেটা